নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল জ্ঞান মন্ত্ৰৰ অন্য এক ভিডিঅ'লৈ। মই মানসদ্বীপ। আজি মই আপোনালোকক ক'ম কিছুমান সহজ আৰু ফলপ্ৰসূ উপায়, যাৰ সহায়ত আপুনি আপোনাৰ ঘৰৰ পৰা দৰিদ্ৰতা সম্পূৰ্ণৰূপে দূৰ কৰিব পাৰিব। এই ব্যৱস্থাসমূহ গ্ৰহণ কৰি আপুনি আপোনাৰ জীৱনত সুখ, সমৃদ্ধি আৰু বৈভৱ কঢ়িয়াই আনিব। তেন্তে বন্ধুসকল, পলম নকৰি বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। নম্বৰ 1, ঘৰ আৰু ঘৰৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা। বন্ধুসকল, পৰিষ্কাৰ পৰিচ্ছন্নতাই সমৃদ্ধি বৃদ্ধি কৰে। পৰিষ্কাৰ আৰু সংগঠিত ঘৰখন চকুত ভাল লগাই নহয়, ই ইতিবাচক শক্তিৰ উৎস। গতিকে ঘৰৰ প্ৰতিটো চুক কোণ পৰিষ্কাৰ কৰি ৰখাটো আমাৰ এক কৰ্তব্য। ঘৰৰ লগতে ঘৰৰ চৌহদটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰাটো আমাৰ এক নিত্য নৈমিত্তিক কাৰ্য। ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিলেহে আপোনাৰ ঘৰলৈ নেতিবাচক প্ৰভাৱে কেতিয়াও মূৰ দাঙি নাযায়। ঘৰ আৰু ঘৰৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিলে সেই ঘৰলৈ মা লক্ষ্মী আহিবলৈ কুণ্ঠাবোধ নকৰে। নম্বৰ 2, ঘৰৰ পৰা অপ্ৰয়োজনীয় বস্তু বাহানি দূৰ কৰা। বন্ধুসকল, আমাৰ ঘৰখনৰ ইমূৰে সিমূৰে নানান অপ্ৰয়োজনীয় বস্তু, ভঙা চিঙা বস্তু পৰি আছে। আমি অতি শীঘ্ৰে এই অপ্ৰয়োজনীয় ভঙা চিঙা বস্তুবোৰ আমাৰ ঘৰ তথা চৌহদৰ পৰা দূৰ কৰিবলৈ লাগিব। প্ৰয়োজন নোহোৱা বস্তু আনক দান কৰক। ইয়াৰ ফলত ঘৰখনত ঠাইৰ সৃষ্টি হোৱাই নহয়, নতুন শক্তিও যোগান ধৰা হ'ব। নম্বৰ 3, নিয়মিতভাৱে ভগৱানৰ ওচৰত মূৰ দোৱা। বন্ধুসকল, আমি নিতৌ খাদ্য গ্ৰহণ কৰাৰ দৰে নিতৌ যিকোনো এক সময়ত ভগৱানৰ ওচৰত নিজৰ ভক্তিভাৱ প্ৰকাশ কৰিব লাগে। ভগৱানৰ ওচৰত ভক্তিভাৱ প্ৰকাশ কৰিলে আপোনাৰ মনৰ পৰা নেতিবাচক ধাৰণাবোৰ দূৰ হোৱাই নহয়, ই আমাৰ মন মগজু সতেজ কৰি ৰাখে। গতিকে বন্ধুসকল, আমি নিয়মীয়াকৈ ৰাতিপুৱা হওক বা গধূলি হওক ভগৱানৰ ওচৰত মনে প্ৰাণে এবাৰ সেৱা জনাব লাগে। নম্বৰ 4, ঘৰত বন্তি জ্বলাবলৈ নাপাহৰিব। বন্ধুসকল, আমি নিতৌ ৰাতিপুৱা আৰু গধূলি নিজৰ নিজৰ থাপনাৰ কাষত বন্তি এগছি জ্বলাবলৈ কেতিয়াও পাহৰিব নালাগে। কাৰণ এই বন্তি গছিৰ পোহৰে আপোনালোকৰ ঘৰৰ সমস্ত আন্ধাৰক নাশ কৰি পোহৰৰ আগমন দিয়ে। গতিকে প্ৰতিদিনে ৰাতিপুৱা আৰু সন্ধিয়া থাপনাৰ ওচৰত এগছিকৈ বন্তি জ্বলাওক আৰু পাৰিলে বন্তি গছিৰ কাষত ধূপ এযোৰ নাইবা ধূনা আগবঢ়াওক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ নেতিবাচক শক্তি দূৰ হোৱাই নহয়, মা লক্ষ্মীও প্ৰসন্ন হ'ব আৰু আপোনালোকৰ দুৱাৰদলিত খোজ দিব। নম্বৰ 5, ভগৱানৰ ওচৰত শৰাই আগবঢ়াওক। বন্ধুসকল, মাজে সময়ে আপোনালোকৰ থাপনাৰ আগত শৰাই এখন আগবঢ়াওক। সেই শৰাইখনত ফল মূলৰ পৰা আদি কৰি বুট, মুগ বা মিঠাই যিকোনো হ'ব পাৰে। কিন্তু বন্ধুসকল, মাজে সময়ে থাপনাৰ আগত বন্তি গছিৰ সৈতে এখনকৈ শৰাই আগবঢ়াব। ইয়াৰ ফলত মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকৰ আগত সদায় বজাই থাকিব আৰু মা লক্ষ্মী যদি প্ৰসন্ন হয়, তেতিয়াহ'লে তৎক্ষণাত আপোনালোকৰ ঘৰৰ পৰা দৰিদ্ৰতাই গমন কৰিব। নম্বৰ 6, সেৱা আৰু দান কৰক। বন্ধুসকল, আপোনালোকে প্ৰত্যেকেই মাজে সময়ে
নিজৰ নিজৰ সাধ্য অনুসৰি আনক সহায় বা দান কৰক। বন্ধুসকল, এটা কথা মনত ৰাখিব, আপোনালোকে দান কৰা সময়ত শুদ্ধ মনে দান কৰিব, মনত কোনো আক্ষেপ ভাৱ নাৰাখিব। আৰ্তজনৰ কাষত থিয় দিলে মা লক্ষ্মী আপোনালোকৰ প্ৰতি প্ৰসন্ন হ'ব। নম্বৰ 7, পৰিয়ালৰ মাজত মিলা-প্ৰীতি বৃদ্ধি কৰা। বন্ধুসকল, আপোনালোকে আপোনালোকৰ পৰিয়ালৰ লগত সদায় মিলা-প্ৰীতিৰে থাকিব। ইজনে আনজনৰ কথাত সহযোগ কৰিব, কাৰণ এখন সুখী আৰু মিলা-প্ৰীতিৰ পৰিয়ালতে মা লক্ষ্মীয়ে আগমন কৰে। গতিকে এইটো কথা মনত ৰাখিব, যাতে আপোনালোকৰ ঘৰত কেতিয়াও হাই কাজিয়া বিবাদে স্থান নাপায়। নম্বৰ 8, ধ্যান আৰু যোগ। বন্ধুসকল, ধ্যান আৰু যোগে আমাৰ মনৰ অস্থিৰতা দূৰ কৰি আমাৰ মনৰ এক সুস্থিৰ অৱস্থালৈ আনে। গতিকে বন্ধুসকল, নিতৌ আমি কিছু সময়ৰ বাবে হ'লেও ধ্যান নাইবা যোগ কৰাৰ অভ্যাস কৰিব লাগে। ধ্যান আৰু যোগে আমাৰ শৰীৰৰ নানা বেমাৰক প্ৰতিৰোধ কৰাৰ উপৰিও আমাৰ মনত এক ইতিবাচক প্ৰভাৱ বৰ্তাই ৰাখে। নম্বৰ 9, ৰাতি ঘৰত ঝাৰু দিয়া বন্ধ কৰা। বন্ধুসকল, অতি পুৰণি গ্ৰন্থতো উল্লেখ আছে যে ৰাতি ঘৰ সাৰিলে বা ঘৰত ঝাৰু দিলে মা লক্ষ্মী আপোনালোকৰ প্ৰতি ৰুষ্ট হয়। গতিকে এইটো ভুল আপোনালোকে কাহানিও নকৰিব। কোনোদিনে ৰাতি ঘৰত ঝাৰু নলগাব। ঘৰ সৰা বা ঝাৰু লগোৱা কাম দিনতেই সমাপ্ত কৰি থ'ব। নম্বৰ 10, ঘৰত ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰা। বন্ধুসকল, আপোনালোকৰ ঘৰখনত সদায় ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিব। সদায় ইতিবাচক কথা ক'ব। নেতিবাচকতাক কেতিয়াও আপোনালোকৰ ঘৰত প্ৰশ্ৰয় নিদিব। চাব আপোনালোকৰ ঘৰখনৰ মা লক্ষ্মীয়ে কেনেদৰে আগমন কৰে। মা লক্ষ্মীৰ আগমনে আপোনালোকৰ ঘৰলৈ সুখ, শান্তি, সমৃদ্ধি, বৈভৱ সকলোবোৰ কঢ়িয়াই আনিব। আৰু ইয়াৰ লগে লগে আপোনালোকৰ ঘৰৰ দৰিদ্ৰতাই বহু দূৰলৈ গমন কৰিব। আৰু এই কথাকেইটা মানি চলিব, যাতে আপোনালোকৰ ঘৰত কেতিয়াও দৰিদ্ৰতাই বাস কৰিব নোৱাৰে। তেন্তে বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এটি লাইক কৰি দিব। তেনেহ'লে বন্ধুসকল, আজিলৈ বিদায় মাগিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। জয় আই অসম।